ভাষা আন্দোলন মনত আছে এতিয়া ব্ৰিটিছক খেদা আন্দোলনটো কি প্ৰাণ আছে তোৰ জাগ্ৰত জনতা সুপ্ত মানৱ জগাই তোৰ লুপ্ত তেজেৰে গৰিমাৰে তোৰ তুলসী টনাৰ দীপ্ত ৰোল মান মৰাণৰ নিষ্ঠুৰ যাতন তাহানিকো বদনে মান আনিছিলা অসমলৈ মান মৰাণৰ নিষ্ঠুৰ যাতনা কাণেৰে শুনিলি তাতে সেই চাই লৈ যে আপোন চকুৰে সভ্য ব্ৰিটিছৰ নাঙঠ আদেশ এই বিষ্ণুৰাভাই ৰচিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচিছিলে কি ঐ আমাৰ গাঁও আমি মুক্তিযোদ্ধাৰো আছিলোঁ মোৰ আগত কোনো ককাই পালে মই নাপালোঁ মুক্তিযোদ্ধাৰ কনক লতাৰ লগত কনক লতাৰ নামটো কৰি আছিলে তেতিয়া ঐ আমাৰ গাঁৱৰ নাম ৰাখি মৰিবলৈ যাওঁ মৰিলে মৰিম প্ৰাণ বলি দিম বোলা হবে আগুৱাই মুক্তিযুদ্ধৰ সৈনিক আমি মৰিবলৈ ভয় নাই এই জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচা জান্দা উৎসাহ ৰহে এইবোৰ কংগ্ৰেছৰ আপুনি মহাত্মা গান্ধীয়ে গাইছিলে ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিত পাৱন সীতা তেতিয়া কংগ্ৰেছৰ আন্দোলন আৰম্ভ হৈছে মহাত্মা গান্ধী মৰাও ক'ব পাৰোঁ দেখিছোঁ 29 চলি আছিলোঁ মই তেতিয়া এই বাতৰিত দিছে আৰু সেইবোৰ পাইছোঁ আৰু সেইবোৰ ব্ৰিটিছৰ দিন আৰু এই কংগ্ৰেছৰ দিনত ধেৰ হেৰি মানে আন্দোলন কৰিলোঁ মানে লগত নগ'লোঁ ৰাতি পহৰা দিছিলোঁ ৰাতি মুক্তিযোদ্ধাৰো পাওঁ এতিয়া একো নিদিলে ইয়াৰ পৰা কামজাল যাওঁ 6 কিলোমিটাৰ আৰু এইপিনে হাৱাজানলৈকে আমি আপ ডাউন কৰোঁ ৰাতি পহৰা দিয়া ব্ৰিটিছক খেদি গ'ল আৰু ব্ৰিটিছ আৰু সেই যেতিয়া আমি ৰাতি সিহঁতৰ চোৱা সোমাই বুলি আমি ৰাতি পহৰা দিছোঁ এই পহৰা দিয়াবিলাকে সকলো মুক্তিযোদ্ধাই পালে নাপালে বাকীবিলাকে কিছুমানে পালে সেই গুলি মৰাত পালে আমি একো নাপালোঁ আমি ৰাতি নাইট ডিউটি কৰা সেইটো আৰু মানে আপোনাৰ এটা খুব থাকি গ'ল মানে থাকি গ'ল মুক্তিযোদ্ধাৰো পালোঁহেঁতেন মই তৰুণ গগৈ আগত সেই সিদিনা তৰুণ গগৈ কালি উঠিছে আমাৰ ৰজাৰ নাম ৰাম 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 তেতিয়া ৰজা আছিলে মহাৰাণী ভিক্টোৰিয়া পঞ্চম জাজ ষষ্ঠ জাজ সপ্তম এডৱাৰ্ড টপা ৰজা আমি পোৱা এইবিলাক পইচা ইমান দমলৈকে গুটি টকা দেখিলোঁ তাতোকৈ অকণমান ওখহে আমি সত্ৰত ভকত হৈও আছিলোঁ মই